চব আহি আছোঁ ইয়ালৈ আপোনালোক সকলোকে মেৰি খ্ৰীষ্টমাছ। ইয়াতে খ্ৰীষ্টমাছৰ মেলা হয়, মেলা চাব আহি আছোঁ আমি। আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণে হয়। এয়া দেখিছেনে অজস্ৰ মানুহ, ইমান মানুহ হয়। আৰু এয়া চাইডে চাইডে ফুড ষ্টল, সৰু ল'ৰা ছোৱালীৰ খেলা বেলুনৰ পৰা আদি কৰি প্ৰত্যেকটো মেলাত যি আমাৰ অসমতো যেনেকুৱা হয় তেনেকুৱাই ঠিক হৈছে। কিন্তু খ্ৰীষ্টমাছত আমাৰ চব জেগাতে ইমান ডাঙৰ মেলা নহয়। এইখন মেলা মই বহুত বেছি ডাঙৰ দেখিলোঁ, একদম ৰাস্তাৰ পৰা একদম আৰম্ভ মেলাখন। বিভিন্ন ধৰণৰ বস্তু পায়, মণিহাৰী পা ফুলি পা খেলা বস্তু বহুত আছে সৰু ল'ৰা ছোৱালীৰ। এইবিলাক খেলি আছে ল'ৰা ছোৱালীবিলাকে। সৰু ল'ৰা ছোৱালীৰ বস্তুৱে বেছিকৈ আকৰ্ষণীয় স্থল সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এনেকৈ আমি অলপ চালোঁ, তাৰপিছতে ইহঁতক কিবা কিবি অলপ কিনি দিলোঁ, সৰু সুৰা বস্তু। আৰু দামবোৰ আমাৰ অসমতকৈ কিন্তু কম দেই। যোনবিলাক এই এনেকুৱা ষ্টলবিলাক আছে, ধৰক এই শিঙৰ নিচিনা লাইট জ্বলোৱা সেই যিবোৰ পায়, তাৰপিছতে সেনেকুৱা ধৰণৰ বস্তুবিলাকৰ দাম অতিমাত্ৰা নহয়। অসমত যিমান 100 টকা কৈ দিয়ে, ইয়াতে নকয় 50-40 সেনেকুৱা 30 এনেকুৱা মানত দি দিয়ে। আৰু এয়া চাৰ্চৰ এইখিনিতে আমি হেৰি পালোঁ। আৰু এতিয়া কেণ্ডেল এডালো জ্বলাওঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো ধৰ্মক আমি সন্মান জনোৱাটো দৰকাৰ। গতিকে মই সকলো ধৰ্মকে বিশ্বাস কৰোঁ, সকলো ধৰ্মকে মই সন্মান কৰোঁ। আৰু খ্ৰীষ্টমাছটো সৰুৰ পৰা যিহেতু দেখি আহিছোঁ, গতিকে খ্ৰীষ্টমাছটো তেনেকৈ চাৰ্চত সকলো যোৱাই হয়। আৰু এনেকৈ কেণ্ডেল এডাল ময়ো জ্বলাই আহিলোঁ। নেদেখাজনক প্ৰণাম কৰিলোঁ, যাতে সকলোৰে ভাল হওক, সকলোৰে মংগল হওক। কেণ্ডেল এডাল জ্বলালোঁ, তাৰপিছত আকৌ আমি মেলাখন চালোঁ। আৰু এয়া আমাৰ যেনেকৈ থাকে ষ্টলবোৰ, খোৱা বস্তু, জেলেপি। কিন্তু ইয়াৰ জেলেপিকেইখন মস্ত ডাঙৰ ডাঙৰ। সেয়া কিবা কিবি ভুজিয়া। আৰু এয়া ইহঁতে এয়া খেলিছে, গোটেইকেইটাকে উঠাই দিছোঁ। খুব ভাল পাইছে আচলতে সেই খেলা সেইকেইটাত উঠিবলৈ মন, কিন্তু সেইকেইটা ইমান ল'ৰা ছোৱালীবোৰে চেণ্ডেল পিন্ধি উঠিছে, গতিকে উঠাই দিব মন নগ'লে, কাৰণ লেতেৰা হৈ থাকিব, ধূলি পৰি থাকিব, যেনে ৰোড ছাইড হৈছে। গতিকে ইয়াতে উঠালোঁ তাহাঁতক, ইয়াতে উঠাই ভুলাই মেলি ঘৰলৈ লৈ আহিলোঁ। তাৰপিছতে এইটো চাওকচোন, এটা নাৰিকলৰ লেয়াৰটোত মিহি মিহিকৈ শ্লাইচকৈ কাটা নাৰিকলৰ লেয়াৰ দি মস্ত ডাঙৰ এইটো এটা কিবা এটা মিঠাই। আমি বোলো কি হয়, 10 টকা দি অলপমান কিনিলোঁ। কিনি পেলাই প্ৰথমতে বোলো খাই চাওঁ কেনেকুৱানো হয়, অলপ ল'লোঁ। খোৱা কেনেকুৱা কেনেকুৱা? তেনেহ'লে ভালকৈ বহি থাক। হেল্ল' এভৰিৱান, আমি এতিয়া আহিছোঁ ওচৰতে থকা খ্ৰীষ্টমাছ চাই পেলাই ওচৰতে থকা এখন দোকানত। ইয়াতে লিট্টি চৌকা ফেমাছ হয়। সেইদিনা আপোনালোকক দেখালোঁ হাণ্ডি মটন। আজিকালি চবতে চব বস্তু পায়, কিন্তু অৰিজিনেল জেগাটোৰ যিকোনো এটা বস্তুৰ সোৱাদেই বেলেগ, নহয় জানো? গতিকে আজি আমি আহিছোঁ, ইহঁত আহিছে, চব আহিছে, আধা দেখিছে চাগে, চব আহিছে। আমি এতিয়া ট্ৰাই কৰিম, আপোনালোকক দেখাম বাৰু। এয়া লিট্টি চৌকা বনাই আছে, আৰু এইবোৰ কয়লাত এনেধৰণে সেকে। আৰু ভিতৰত
চাটুগুৰিৰ এনেকুৱা এটা মিশ্ৰণ দিয়া হয় আৰু বাহিৰটো যোনটো ঘেঁহুৰ আটাৰ হয় বুলি কৈছে তেওঁলোকে। আৰু চৌখাটো যোনটো থাকে এইটো বেলেগ বেলেগ দোকানত ভেৰাইটিজ পায়, কিছুমানত বেলেগ বেলেগ দিয়ে চৌখাটো। ইয়াতে আমি যোনটো খাইছোঁ তাতে বেংগন बिहार আৰু आए আলুৰ हुए हैं, চৌখা बिहार দিছে का सब আৰু चीज़ हम চাটনি ट्राई থাকে, कर रहे লগত हैं। চালাড कैसा থাকে, कैसा हंडी मटन ट्राई অকণমানি कर लिया, সৰুকৈ आज এটুকুৰ आए हैं নেমু থাকে। ये ट्राई करने के খাই लिए। বিৰাট ভাল লাগিলে। মই ফাৰ্ষ্ট টাইম খাইছোঁ লিট্টি চৌখা। लिट्टी चोखा সঁচাকৈ ভাল লাগিলে খাই পেলাই আৰু খুব ধুনীয়া বনাইছিলে। যিহেতু যিটো জেগাত যিটো এনেকে বস্তু বনাই ফেমাছ সেইটো নি কিন্তু আৰু ট্ৰাই কৰিব এনেকে লাগে, এয়া কাৰণ কয়লাত আজিকালি বিভিন্ন সেকি ধৰণৰ আছে। ষ্টলত দেখাক দেখি বনায়, কিন্তু অৰিজিন খাদ্যৰ সোৱাদ যোনটো সুকীয়া হয়, কাৰণ প্ৰত্যেকটো জেগাত প্ৰত্যেকটো বস্তু আজিকালি উপলব্ধ, কিন্তু যিটো জেগাৰ যিটো মানে ফেমাছ খাদ্য সেইটোৰ কিন্তু সোৱাদটো অলপ হ'লেও বেলেগ হয়। এইটো চম্পাৰণতে হয়, ৰোড ছাইডৰ পৰা আহিলে এইফালে চম্পাৰণ फेमस दुकान मुन्ना ठाकुर। और ये मुन्ना भैया लिट्टी चोखा वाले। लिट्टी चोखा, चटनी, पियाज, सालाद। ইয়াৰ ভিতৰতে চাটুগুৰি থাকে, দুটো আটাৰ চাটুগুৰি ভিতৰত সোমাই দিয়ে, যে আমি ট্ৰাই কৰিম। কেনেকুৱা লাগিছে খুৰী? একদম লিট্টি চোখা ধুনীয়া ধুনীয়া লাগিছে খাই। বৰ্ণিল কেনেকুৱা লাগিছে? ভালকে খোৱা। ইহঁতে খাই আছে বাৰ্গাৰ। আমাৰ বেবীয়ে কি খাবা? কি খাবা? মেৰী খ্ৰীষ্টমাছ। তাক কিয়নো চব্জিটো কি হয় বা? চব্জিটো বেংগন আৰু আলুৰ হয়। নেমু দিছা, এইটো বেংগন। মোক কিয় নানিলা? কি খাইছে? কি বাৰ্গাৰ খাবা? বাৰ্গাৰ খাবা? ज़्यादा दीजिए ना। এইটো বেংগন আৰু আলুৰ চব্জিটো সেইটো বহুত টেষ্টি ন? হয় খোৱা না? ये देख तेरे से भी ज़्यादा बड़ा है। জ্বলা নিদিয়াকৈ এটা বাৰ্গাৰ বনাই দিব দিয়ক না। জ্বলা একদমেই দিব নোৱাৰিব। এয়া আছিলে, খুব ভাল লাগিলে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।